বৰ্তমান সময়ত আমাৰ চলি আছে আপোনালোকে দেখিছে বাঁহ পুতন কাৰ্য Guys, this is the party of the Bhagot. আমি গৈ আছো নামঘৰ ভাগত পাঠৰ কাৰ্যসূচী অকমান আগবঢ়াই নিবলৈ আৰু নহয় দি খাবলৈ তহঁতে খিচি খাবলৈ আহিছ আমাৰ হাতত মাটি এইবোৰ দিছে নাই মাটি Guys, এতিয়া আমি ঘৰলৈ যাম কাইলৈৰ পৰা যিটো মেইন মানে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব এবাৰ লগ পাই একেবাৰে লগ পাইছো দেই গাইজ কেমেন লাগে একেবাৰে Yeah, guys. Samurai Kolia, eu repinundia, borang sora. ভাগত পাঠ কাৰ্যসূচী আজি শুভ আৰম্ভণি হ'ব তাৰ বাবে আমি কৈ আছো লগত আছো চুমকু কলিতা আহিব আৰু বৰ্তমান সময়ত আমি একেবাৰে যিখন দুৱাৰ প্ৰৱেশ দুৱাৰ পাঠৰ কাৰ্যসূচীলৈ যিখন প্ৰৱেশ দুৱাৰ আমাৰ ইয়াত বনাই থোৱা হৈছে কাৰণ আমি পাইছোঁ এইখন আমাৰ ভকতসক আজি মানে কেনেকুৱা অনুভৱ হৈছিল তোমালোকক কৈ দিয়া অকণমান বহুত ভাল লাগিছে বৰ্তমান সময়ত আমাৰ পুৰণ উন্মোচন কাৰ্যসূচী সমাপন হ'ল ভালদৰে আপোনালোকে দেখিলে এতিয়া পুনৰ আমি নামঘৰলৈ বুলি ৰাওনা হৈছোঁ যিটো ৰেলী হ'ব নামঘৰৰ ফালৰ পৰা সেই তাতো আমি যাব লাগিব মোৰ কলেজ যাবলৈও আছে ত' চাওক ভিডিঅ'টো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম সুন্দৰ সাজ সজ্জা আৰু পবিত্ৰ মনেৰে সকলো সাজু হৈছে হ'বলগীয়া ভাগৱত ভ্ৰমণ কাৰ্যসূচীটোৰ বাবে আৰু ইয়াৰ ওপৰতে ভাগৱতখন স্থাপন কৰি লৈ যোৱা হ'ব ভাগৱত ভ্ৰমণত Samurai Kolia Krishnai bahi bajai ohe binondia বৰ্তমান সময়ত আমাৰ আৰম্ভ হৈ গ'ল ভাগৱতৰ যিটো ৰেলী সেইটো আৰম্ভ হৈ গ'ল তোমালোকক দেখালোৱে বৰ্তমান সকলো সাজু হৈছে আমাৰ ভাল লাগিছে আজি পবিত্ৰ লাগিছে একদম পুৰা পবিত্ৰ মনবোৰ পবিত্ৰ হৈ ওলাই আহিছোঁ ইয়াত ভাগৱতখন লৈ যোৱা হৈছে আপোনালোকে দেখিছে নিশ্চয় মনটো ভাল লাগিছে সকলো আহিব আৰু এয়া বৰ্তমান সময়ত উপস্থিত হোৱাহি প্ৰভু ঈশ্বৰক সকলোৱে নামঘৰলৈ বুলি আদৰি নিছে 12 o'clock midnight অৰ্থাৎ বিষ্ণুৰ অৱতাৰখিনি এনেকৈ ধুনীয়াকৈ ফটো লগাই থোৱা হৈছে বৰ্তমান সময়ত এনেদৰে ফটো লগাই থোৱা হৈছে আৰু এয়া মৎস্য অৱতাৰ কুৰ্ম অৱতাৰ নৰসিংহ অৱতাৰ বামন অৱতাৰ এনেকৈ বিভিন্ন ধৰণৰ যিবোৰ অৱতাৰ আছিলে সেই অৱতাৰসমূহ এনেদৰে এনেকৈ সজাই থোৱা হৈছে ধুনীয়াকৈ মালা আৰু চাকিটো দেখিছে এনেকৈ বন্তি প্ৰজ্বলন কৰা হৈছে যমুনাৰ বালিতে কদম্বৰ তলতে যমুনাৰ বালিতে কদম্বৰ তলতে মেৰাই বান্ধিব তোকে চামগুৰিয়া বৰ্তমান সময়ত আপোনালোকে প্ৰদৰ্শন কৰিছে সমগ্ৰ গাঁওখন একদম এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে ভাগৱতলৈ অহা যোৱা যিটো ৰাস্তা সুন্দৰভাৱে সজোৱা হৈছে দুইফালে বন্তি প্ৰজ্বলন কৰা হৈছে আপোনালোকক অকণমান দেখাই দিছোঁ ভকতৰ বৈষ্ণৱে দেখাই আলোকত চতুৰৰ ক্ৰিয়া কাৰ্য কৰাইলাম এয়া আমি ভাত খাবলৈ লৈছোঁ বৰ্তমান সময়ত চাকিবোৰত তেল দি আছোঁ কাৰণ চাকিবোৰ নুমাই গৈছোঁ সেইকাৰণে অকণমান তেল দি পিনি
চাকিটো অকণ মানে উজ্জ্বলি থাকিবলৈ মানে অকণমান সহায় কৰিছোঁ আৰু অ'কে গাইজ যদি আপোনালোকৰ ভিডিঅ'টো চাই অকণমান ভাল লাগিলে তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত আপোনালোকৰ মতামতটো জনাবলৈ একদম নাপাহৰিব বাকী সকলোকে নিমন্ত্ৰণ থাকিলে আমাৰ ইয়াত বৰ্তমান সময়ত হৈ থকা ভাগৱত পাঠলৈ সকলো আহিব ভগৱন্তৰ এটা আশীৰ্বাদ ল'ব মই জ্যোতিষমান পুনৰ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত বাই বাই